হেল্ল' বন্ধু-বান্ধৱীসকল, গুড মৰ্ণিং। এতিয়া আছোঁ পথাৰৰ মাজত, কাৰণ এতিয়া গৰু বান্ধিবলৈ আহিছিলোঁ আৰু ঘৰলৈ গৈ আছোঁ। বন্ধু-বান্ধৱীসকল, আজি হ'ল দেওবাৰ, সেইকাৰণে পৰা ভাবিলোঁ বোলো ভ্লগ এটাকে কৰি দিওঁ ন। বন্ধু-বান্ধৱীসকল, ইয়ালৈ সদায় গৰু নিব আহোঁতে একদম যেতিয়া বেলি পৰে তেতিয়া একদম কি মজা মানে দৃশ্য দুটামান আপোনালোকৰ মাজলৈ দিম। আজি ফটো মাৰি থৈ দিছোঁ, একদম ভাল লাগে সদায়, কৈছোঁ নহয়, একদম মজা। আৰু এইপিনে লগৰ এটা আহিছিলে, এইপিনে একদম ভিডিঅ'টো কোলা উঠিছে আৰু এইপিনে একদম মজা উঠিছে। আমি এতিয়া ঘৰলৈ যাব লাগে এইপিনে, সেইকাৰণৰ পৰা ভিডিঅ'টো ভালকৈ অহা নাই। বন্ধু-বান্ধৱীসকল, আপোনালোকে এই ফটোখিনি চাবলৈ আগলৈকে ভিডিঅ'টো চাই থাকিব। আৰু বন্ধু-বান্ধৱীসকল, যোনে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যোনে ভিডিঅ'বোৰ চাই সকলোৱে লাইক এটা কৰি থৈ যাব, তেতিয়াহে মই আগলৈ ভিডিঅ' বনাই যাবলৈ উৎসাহ পাম। বন্ধু-বান্ধৱীসকল, এতিয়া আহিছিলোঁ লগৰ এটা ঘৰলৈ, আৰু আজিতো দেওবাৰ, সেইকাৰণে পৰা অলপ ঘূৰা ফুৰা কৰিমেইতো। লগৰ এটা ঘৰলৈ আহিলোঁ সেইকাৰণে পৰা, আৰু এইপিনে তাৰ একদম ফুলনি বাৰী মজা কৰি থৈছে, তাকো অলপ দেখাই দিম, আপোনালোকে চাব। এইখন বাইচাইকেল লৈ আহিছোঁ, আৰু চুলিখিনি বৰ দীঘল, চুলিখিনি কাটোগৈ নে কি এতিয়া আজি দেওবাৰ যে। আৰু আগলৈ ভিডিঅ'টো চাই থাকক। বন্ধু-বান্ধৱীসকল, এতিয়া আহি আছোঁ, লগৰটো আহি আছে দেই। লগৰটো লাজ কৰিছে বোলে নোলাই হেনো আজি, সেইকাৰণৰ পৰা তাক আজি নেদেখোঁ। আমাৰ মানে বহুত দিনৰ মূৰত, এমাহমানেই হ'ল আমি অহাই নাই ন। এমাহমান হ'ল ন? এমাহ বেছি হ'ল হেনো। আমাৰ মানে এইপিনে এৰা নদী এখন আছে, এইপিনে এতিয়া সৰিয়হ খেতি কৰিছে, সৰিয়হ ফুল ফুলিব, একদম মজা লাগিব। আপোনালোকক দেখুৱাম, আপোনালোকে চাব তেতিয়া নতুন ভ্লগত। আৰু এইপিনে বহুত দিন অহা নাই কাৰণে বা আজি অলপ ওলাই আহিছোঁ, সময়ে নাপাওঁ আহিবলৈ, আৰু সেইখন বা ভ্লগটোৰ লগতে কৰি যাম, আপোনালোকে চাই যাব।
বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে পাৰি যাওঁ কি চৰাইনো চিৰি আছে যদি ভিডিঅ'টো চাই ভাল পালে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো আগুৱাই লৈ যাব বুলি আশা কৰিছোঁ বাই